নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। মই আপোনালোকক কোভিড-19 লকডাউন, অসম চৰকাৰৰ দায়িত্ব আৰু ভূমিকা এই সম্পৰ্কে মোৰ অভিজ্ঞতাৰ পৰা দুআষাৰ ক'বলৈ ওলাইছোঁ। যোৱা 16 মাৰ্চত মই জোৱাই চহৰলৈ আহিছিলোঁ মোৰ এখন তথ্যচিত্ৰৰ শ্বুটিং কৰিবলৈ। তাৰপিছতেই দেশজোৰা লকডাউন ঘোষণা কৰাৰ পিছত আৰু ইয়াক বৃদ্ধি কৰাৰ পিছত মই জোৱাই চহৰতে আবদ্ধ হৈ আছোঁ। ইয়াত থকা দুই এক বন্ধু বান্ধৱৰ সহায়ত মোৰ বিশেষ একো অসুবিধা হোৱা নাই আৰু মোৰ বেংগলোৰত থকা দুই জীয়ৰীয়ে সময়মতে পইচা ট্ৰেন্সফাৰ কৰি থকাৰ কাৰণে মই ইয়াত ভালদৰে থাকিব পাৰিছোঁ। আৰু বিশেষকৈ এই গেষ্ট হাউচটোৰ মালিকজন ডুপ্লেইন ষ্টাৰ্লিং ফাৱা মোক যথেষ্ট সহায় কৰিছে। বহুত কম খৰচত থাকিবলৈ দিছে আৰু তাৰ উপৰিও মোক খোৱা বোৱা বজাৰ কৰি আনি দিয়া বা তেখেতে নিজৰ পিনৰ পৰা মোক দি আছে। মোৰ বিশেষ কোনো অসুবিধা হোৱা নাই, কিন্তু মই সেইসকললৈ মনত পেলাই দুই এটা কথা মোৰ পিনৰ পৰা মোৰ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ যে এচাম মানুহে এই লকডাউনৰ কাৰণে জীয়াতু ভুগিছে, ভোকত আছে, অনাহাৰে আছে, আনকি শ্ৰমিকৰ মৃত্যু হৈছে। বহুতে পদব্ৰজে বহু মাইল অতিক্ৰম কৰি ঘৰলৈ আহিছে ভোকে লঘোণে। সেইসকলৰ কথা মই মনত পেলাই দুআষাৰ ক'ব বিচাৰিছোঁ যে বিপদৰ সময়ত চৰকাৰৰ দায়িত্বৰ কৰ্তব্য থাকে। এখন কল্যাণকামী ৰাষ্ট্ৰৰ এইটো কৰ্তব্য যে চৰকাৰ দেশৰ নাগৰিক কি ধৰণে আছে, কেনে অৱস্থাত আছে, যে আমি তেখেতসকলক সহায় কৰিব পাৰিছোঁ নে নাই। কিন্তু আমাৰ অসমত, মই এতিয়া প্ৰথম ভাৰতবৰ্ষৰ কথা ক'বলৈ যাওঁ, অসমত ক'বলৈ যাওঁ যে অসমত কেৱল ঘোষণা কৰা হৈছে আৰু ভাও দিয়া হৈছে, অভিনয় কৰা হৈছে যে আমুক কৰা হৈছে, তামুক কৰা হৈছে, বুচুক কৰা হৈছে, কিন্তু কাৰ্যক্ষেত্ৰত একো কৰা হোৱা নাই। এই লকডাউনৰ সময়ছোৱাত যিসকল সাধাৰণ মানুহ, দুখীয়া মানুহ বিভিন্ন ঠাইত আবদ্ধ হৈ আছে, তেখেতসকলে ঘৰলৈ আহিব বিচাৰিছে, তেখেতসকলৰ ক্ষেত্ৰত কিন্তু বিশেষ একো কৰা হোৱা নাই। হয়তো দুই এটা কৰি তাক খুব প্ৰচাৰ কৰা হৈছে, ঢাক ঢোল বজোৱা হৈছে, আমুক কৰা হৈছে, আমুকক অনা হৈছে, আমুক দিয়া হৈছে, ভুচুক দিয়া হৈছে। কিন্তু মই নিজে মোৰ অভিজ্ঞতাৰ পৰা এটা কথা কওঁ যে বা আজি কিছুদিনৰ পৰা মই মোৰ নিজৰ ৰাজ্যলৈ ঘূৰি যোৱাৰ বাবে মই চেষ্টা চলাইছিলোঁ। সেই সময়তে ঘোষণা কিছুমান পালোঁ ফেচবুকত বা অন্যান্য ঠাইত যে আমুক নম্বৰত আপুনি এটা মিছ কল দিলে 48 ঘণ্টাৰ ভিতৰত আপুনি উত্তৰ পাব, তাৰপিছত আপুনি আপোনাৰ বায়'ডাটা দিলে আপোনাক ঘূৰি অহাৰ ব্যৱস্থা কৰা হ'ব। আৰু মোৰ বন্ধু এজনে গুৱাহাটীৰ পৰা ক'লে যে মোৰ চিনাকি আছে, মই আপোনাক অতি সৎ সহায় কৰিম। যিহেতু মই নিজা গাড়ী লৈ আহিছিলোঁ, ঘূৰি যোৱাত মোৰ বিশেষ অসুবিধা নাই, মাত্ৰ মোক এটা অনুমতি লাগে। তাৰপিছত মই মিছ কল দিলোঁ এই নাম্বাৰটোত, 48 ঘণ্টাৰ ভিতৰতো নাহিলে, 148 ঘণ্টাৰ ভিতৰতো নাহিলে। তাৰপিছতো মই পুনৰ মিছ কল দিলোঁ, এই এটা ইমেইল যোগে মই মোৰ বায়'ডাটাও প্ৰেৰণ কৰিলোঁ, তাৰপিছত কোনো উত্তৰ নাই। মোৰ বন্ধু এজনে গুৱাহাটী ক'লে যে মোৰ এই মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ লগত ভাল, তেখেতে মই জনাম, তেখেতে হয়তো সুবিধা কৰি দিব। তেখেতে জনালে, মোৰ বায়'ডাটা দিলে, মোক ফোন নম্বৰ দিলে, মোক ক'লে আপুনি এবাৰ নিজে তেখেতৰ লগত যোগাযোগ কৰিলে ভাল হ'ব। মই নিজে ফোনযোগে ঋষিকেশ গোস্বামীৰ লগত মই কথা হ'লোঁ, তেখেতে ক'লে আপোনাৰ বায়'ডাটা দিব। মই আকৌ পুনৰ দিলোঁ তেখেতক, কিন্তু তাৰপিছতো কোনো ধৰণৰ মই সঁহাৰি পোৱা নাই আজিলৈকে। তাৰপিছত মই গম পালোঁ যে ইয়াত অনলাইন যোগে মানে পাছৰ কাৰণে এপ্লাই কৰিব পাৰি। মই অনলাইন যোগে এপ্লাই কৰিলোঁ আৰু আধা ঘণ্টাৰ পিছত মোলৈ অনুমতি পত্ৰ আহিলে, গুৱাহাটীলৈ যাব পাৰোঁ। এক্সিট পাছৰ মই অনুমতি পালোঁ। এয়া হ'ল জোৱাই চৰকাৰ, মেঘালয় চৰকাৰ, আৰু এয়া হ'ল আমাৰ অসম চৰকাৰ। গতিকে আপুনি নিজে অনুভৱ কৰক, যে বুজক, চেষ্টা কৰক যে আমাৰ মন্ত্ৰীয়ে মাথো ভাও দিব জানে আৰু একো নাজানে। আৰু কিছুমান অন্ধভক্ত লৈ তেখেতসকলে খুব ঢাক ঢোল বজাইছে, তেখেতসকলে সাংঘাতিক কাম কৰিছে, তেখেতে বচাই আছে, কিন্তু কাৰ্যক্ষেত্ৰত একো কৰা নাই আৰু কৰিবও নোৱাৰে। কাৰণ সকলো বিত্ত খৰচ কৰি তলি উদং কৰি আছে, ৰাজকোষ উদং, আৰু ৰাইজকে সহায় কৰিবলৈ তেখেতে বাৰে বাৰে ঘোষণা কৰি আছে। এই আমাৰ চৰকাৰৰ অৱস্থা। গতিকে এইখিনি মোৰ অভিজ্ঞতাৰ পৰা মই মোৰ মতামত ব্যক্ত কৰিলোঁ। নমস্কাৰ।